Hello friends, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যাজনীয় ছোৱালী হয় এতিয়া অকলে ওলালেহি ভাইকক বিচাৰি। ভাইটি নাই নহয়, ভাইটি জেঠাই ঘৰলৈ গ'ল। হাই তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম নম্ৰচি মৰাণ। অংগনবাড়ী স্কুল যায় হেনো দেই, অংগনবাড়ী স্কুল যায়। আজি আমাৰ ময়ূখে নাই, ময়ূখে মানে জেঠাই ঘৰলৈ গ'ল। এই ওচৰৰ ছোৱালীজনীয়ে বিচাৰি আহিছে। ছোৱালীটিয়ে আমাৰ ময়ূখক খেলিবৰ কাৰণে ভাইটি ক'ত গ'ল বুলি ভাইকৰ লগত মানে ইমানে খেলি ভাল পায় মানে ছোৱালীজনীয়ে। আৰু এতিয়া সন্ধিয়া হৈছে, এতিয়া কুকুৰাখিনি মই ভৰাই লওঁ গঁৰালত। এইকেইটা আমাৰ কুকুৰা পোৱালি এতিয়া ওলাইছে, এই ককয়ে মইনা ওলাইছে। এতিয়া দেখিছেনে আমাৰ মৰম লগাকেইটা চাওকচোন। এইয়া এই বাক্সাকেইটাত এই তিনিজনী কুকুৰা থ'ম, পোৱালি লগা কুকুৰা। এইকেইটাতে গঁৰালটোত মানে নিগনি গাঁত খান্দিলে নিগনি আছে, নিগনিয়ে খায় পোৱালিবিলাক। সেইটো কাৰণে মই এই বাক্সাকেইটাতে ভৰাই থৈ দিওঁ কুকুৰা গোটেই তিনিজনীয়ে, এজনীকৈ ভৰাই লওঁ। কুকুৰা ভৰাই এটা লৈ দিয়া। তো এতিয়া গধূলি হ'ল, মই এতিয়া কুকুৰাবোৰ সোমোৱাই গঁৰালত। গোটেই হুমি লাগিলে, এইবিলাক গোটেই গাবোৰ ধুই ল'লোঁ, হুমিবোৰ লাগিলে। কেঁচুৱা কুকুৰা আছে, কুকুৰা আজি ওলালে এবাহি। কুকুৰাখিনি মানে হুমি লাগি আছে আৰু গতিকে এতিয়া মই ভাত বনালোঁ। আজি মই কি বনাম এতিয়া আপোনালোকক দেখুৱাই আছোঁ হা। এইখিনি হয় মাংসৰ, এইখিনি কি আনিছে, এইখিনি ক্ৰীম বম আনিছে আৰু ইয়াত বিলাহী, ক্ৰীম বম আৰু বিলাহী আৰু মিট মছলা, গৰম মছলা কিবাকিবি আনিছে। আৰু এইখিনি ভাগ কৰি কিনে ঘাইঘৰত দি পঠাম এতিয়া মাংসৰ। আজি আকৌ আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। এইখিনি ব্ৰইলাৰ মাংসৰ, এইখিনি বিলাহী আৰু এইখিনি আলুৰ হয়, আৰু এইখিনি পিঁয়াজ, নহৰু, আদা, এইখিনি এতিয়া বনাম। এতিয়া মই মিট মছলাৰ হয় আৰু এইটো গৰম মছলা। এইকেইটা এতিয়া কেৰাহী গৰম হৈ আছে, এতিয়া মই এইখিনি দি দিওঁ। মই এতিয়া বিলাহীখিনি অলপ পাছত দি দিম। মই বিলাহীখিনি দি দিম। হৈ গৈছে, এতিয়া খাই লওঁ। একদম স্পেচিয়েল খানা কেনেকুৱা লাগে আপোনালোকক জনাইছোঁ হা খাই। আৰু মই এইবিলাক আনি লৈছোঁ, ভাত চব্জি এইবিলাক আনি লৈছোঁ। মানে ৰান্ধনি আৰু কোনে দিব ন, মানুহজনে খালে আৰু আপুনি খালে একেলগতে খাবলৈ সুবিধা হয় বেটাৰ পৰা। সেইটো কাৰণে মানুহজনে আগতেই খালে ভাত, এতিয়া মই অকলে
মজা मैं खाना खाता है रे ये Pitin नहीं बा मैं भात खाले छुबो হৈ গ'লে খাই নহ'লে আৰু এতিয়া মই কাঁহী বাতি ধুই মেলি আজৰি হৈ বেটাক এতিয়া পূজা ধুই খোৱালো এটি শুই আছোঁ মই বেটাক খুৱাই লওঁ বেটাক খুৱাই পেলাই আমিও শুব লাগিব আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টো বেছি দীঘল নকৰি ইমানতে সামৰোঁ আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আহি আছোঁ আকৌ পুনৰবাৰ আপোনালোকৰ মাজলৈ